নমস্কাৰ বন্ধু বান্ধৱীসকল, মই প্ৰণালী আৰু মই লৈ আহিছোঁ আজি মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'। আজি ভিডিঅ'টোত মই কাৱৈ মাছ ৰান্ধিম, তাকে আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিম মই কেনেদৰে কাৱৈ মাছ ৰান্ধো। আৰু কাৱৈ মাছ ৰান্ধিবলৈ এয়া মই প্ৰথমতে দেখিছে কেইটামান জীয়া কাৱৈ মাছ লৈছোঁ আৰু কাৱৈ মাছকেইটা মই ভালদৰে পৰিষ্কাৰ কৰি লৈছোঁ। এইকেইটা এতিয়া মই ভালকৈ বাছি ল'ম। আৰু এইফালে দেখিছে মই কাৱৈ মাছকেইটা ধুনীয়াকৈ বাছি ল'লোঁ। আৰু এই বচা মাছকেইটা মই অকণমান নিমখৰ পানীত আকৌ এবাৰ ধুই দিছোঁ। কাৱৈ মাছ অকণমান বচাৰ পিছত বিজল হৈ যায়, এনেদৰে নিমখৰ পানীত ধুই দিলে বিজলটো নাইকিয়া হয়। সেইকাৰণে মই অকণমান নিমখৰ পানী লৈ মাছকেইটা ধুই দিলোঁ আৰু এনেদৰে খৰাহি এটাত টুকি দিলোঁ, তেতিয়া ৰান্ধিবলৈ ভাল হয়। আৰু এইপিনে মোৰ মাছকেইটা ধুনীয়াকৈ টুকি হৈ গ'ল। ইয়াতে এতিয়া মই অকণমান হালধি দি দিছোঁ এয়া। আৰু এইফালে এচামুচমান এয়া মই নিমখ দিবলৈ লৈছোঁ। এয়া নিমখ আৰু অকণমান দি দিছোঁ। এতিয়া মই ইয়াতে 2 চামুচমান ডাঙৰ চামুচেৰে বেচন দিছোঁ। এয়া অকণমান ডাঙৰ চামুচেৰে 2 চামুচমান বেচন হ'ব, অকণমান বাঢ়িছে, মই সেয়া থৈ দিছোঁ। আৰু এতিয়া মই ধুনীয়াকৈ নিমখ হালধি আৰু বেচনখিনি কাৱৈ মাছকেইটাত সানি ল'ম, ধুনীয়াকৈ যাতে লাগি যায় বেচন হালধি আৰু নিমখখিনি। এয়া মোৰ হৈ গ'ল। আৰু এইফালে এয়া দেখিছে মই কাঁহী এখনত ধুনীয়াকৈ সানি এনেদৰে থৈ গ'লোঁ ভাজিবৰ কাৰণে। মাছখিনি এনেদৰে মই 2-3 মিনিটমান থৈ দিলোঁ আৰু 2-3 মিনিটমান সময়ত মই মছলাখিনি তৈয়াৰ কৰি ল'লোঁ। এয়া মই আজি কাৱৈ মাছ ৰান্ধিবৰ বাবে কেইফুটামান নহৰু লৈছোঁ, নহৰু অকণমান সৰহকৈ লৈছোঁ আৰু 2টা সৰু চাইজৰ পিঁয়াজ কাটি লৈছোঁ। এয়া দেখিছে 2টা সৰু চাইজৰ পিঁয়াজ আৰু 2টামান সৰু কেঁচা জলকীয়া আৰু লগত এয়া 2-3 চামুচমান সৰিয়হ এয়া। আৰু এইখিনি দি মই পানী অকণমান দি পেলাই ধুনীয়াকৈ এইখিনি পেষ্ট বনাই ল'ম। ইয়াত দিয়া হৈ গ'ল। এতিয়া ইয়াতে অকণমান পানী দি মই পেষ্ট বনাই ল'লোঁ। আৰু এইফালে মোৰ দেখিছে এইখিনি ধুনীয়াকৈ পেষ্ট হৈ গ'ল। এতিয়া মই বাতি এটাত উলিয়াই লৈছোঁ। আৰু এতিয়া মই মাছখিনি ফ্ৰাই কৰি ল'ম। এয়া মই মাছখিনিত বেচন আৰু নিমখ হালধি সানি ৰাখিছিলোঁ। আৰু এতিয়া ধুনীয়াকৈ তেলত মই দি দিছোঁ মাছখিনি। এয়া মই এটা এটাকৈ মাছখিনি দি দিছোঁ খুব লাহে লাহে, আৰু লাহে লাহে 2-এবাৰ মই লৰাই থাকিম। এয়া এবাৰ লৰোৱা হৈ গ'ল আৰু এবাৰ মই লৰাই দিম। আৰু মাছখিনি এনেকৈ হোৱাৰ পিছত মই লাহেকৈ কাঢ়ি দিম। এয়া মোৰ মাছখিনি হৈছে 2 লুটি। আৰু মাছখিনি ধুনীয়াকৈ ফ্ৰাই হৈ গ'ল। এয়া আপোনালোকে দেখিছে মই গোটেই মাছখিনি এনেদৰে ভাজি ল'লোঁ আৰু মাছখিনি কাঢ়ি ল'লোঁ। আৰু এতিয়া এয়া দেখিছে মোৰ ভাজি পেলাই লোৱা মাছখিনি। আৰু মাছখিনি ফ্ৰাই কৰি যিখিনি তেল ৰৈ গ'ল তাতে মই অকণমান পিঁয়াজ কাটি লৈছোঁ আৰু ইয়াতে 2টা মই শুকান জলকীয়াও দি দিছোঁ। আৰু ইয়াত অকণমান হালধি দি দিছোঁ আৰু অকণমান মই ইয়াত জলকীয়া গুড়ি দিছোঁ, অকণমান বেছি নহয়। আৰু ইয়াতে এতিয়া মই বনাই ৰখা পেষ্টখিনি দি দিম, যিখিনি মই সৰিয়হ, নহৰু, পিঁয়াজ আৰু কেঁচা জলকীয়া দি বনাই ৰাখিছিলোঁ মিক্সাৰত। এইখিনি ইয়াতে দি মই ধুনীয়াকৈ হেতাখনেৰে লৰাই দিছোঁ। এনেকৈ 2-এবাৰ লৰাই দিয়াৰ পিছত অকণমান মই ইয়াতে পানী আখালি দি দিম। বাতিটো বেছি নহয়, অকণমান। এয়া মই মছলা থকা বাতিটো আখালিয়ে পানী অকণমান দি দিছোঁ, বেছি নহয়। আৰু এইখিনি মই উতলিবলৈ দিম। আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক এটা কৰি দিব আৰু নতুনসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। আৰু এয়া দেখিলে মোৰ এইখিনি উতলি গ'ল। এতিয়া ইয়াতে মই সৰহকৈ পানী দি দিম 2 গিলাচমান আৰু এইখিনি মই উতলিবলৈ দিম। আৰু এয়া দেখিলে 4-5 মিনিটমান উতলাৰ পিছত ইয়াতে মই এতিয়া মাছকেইটা দি দিছোঁ, যিকেইটা মই ফ্ৰাই কৰি ৰাখিছিলোঁ। আৰু মাছখিনি দিয়াৰ পিছত মই প্ৰায় 6-7 মিনিটমান সময় উতলিবলৈ দিম তৰকাৰীখন ভালকৈ, তেতিয়াহে সোৱাদটো আহিব তৰকাৰীখনৰ। এতিয়া মই তৰকাৰীখনত মাছকেইটা দি ধুনীয়াকৈ হেতাখনেৰে অকণমান লৰাই দিছোঁ। এয়া দেখিছে মই কেনেদৰে লৰাই দিছোঁ। এতিয়া এইখন মই 6-7 মিনিটমান সময় উতলিবলৈ দিম। আৰু এয়া দেখিলে মোৰ তৰকাৰীখন উতলি গ'ল, ধুনীয়াকৈ মাছ দি দিছিলোঁ। আৰু এতিয়া এইখন মই অফ কৰি দিম। পানীখিনিও ধুনীয়াকৈ শুকাই গ্ৰেভি টাইপত হৈ গৈছে। আৰু ইয়াতে মই 2টামান মান ধনিয়া পাত কাটি পেলাই ওপৰত ছটিয়াই দিছোঁ, ধুনীয়াকৈ গোন্ধ আহিব আৰু তৰকাৰীখনো ধুনীয়া কালাৰ এটা আহিছে। এয়া দেখিছে আপোনালোকে। এয়া মোৰ তৰকাৰীখন ধুনীয়াকৈ হৈ গ'ল। আৰু এইফালে মই এনেকৈ বাতি এটাত অকণমান কাঢ়ি দিম। আৰু তৰকাৰীখন দেখিছে কালাৰটো বৰ ধুনীয়া হৈছে আৰু গোন্ধও বৰ ধুনীয়া আহিছে। ওপৰত মই মান ধনিয়া কেইটামান ছটিয়াই দিছিলোঁ, সেইকাৰণে আৰু ধুনীয়া গোন্ধ আহিছে। আৰু তৰকাৰীখন একেবাৰে গ্ৰেভি টাইপত হৈছে। এনেদৰে কাৱৈ মাছ ৰান্ধি খাবলৈ খুব ভাল লাগে। আৰু মই ৰন্ধা ৰেচিপিটো যিসকলে একেবাৰে ৰন্ধা নাই সেইসকলে এবাৰ ট্ৰাই কৰি চাব। আৰু ভিডিঅ'টো কেনে পালে জনাই লাইক এটা কৰি দিব আৰু নতুনসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা থাকিল। আৰু আপোনালোক সকলোলৈকে ধন্যবাদ।